নমস্কাৰ সুপ্ৰভাত বন্ধু বান্ধৱীসকল এটি নতুন পুৱাত এটি নতুন চিন্তাৰে এটি নতুন আদৰ্শৰে আপোনাৰ দিনটো উজ্জ্বল কৰি তোলক তাৰেই কামনাৰে আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ বিশেষ অনুষ্ঠানটি যি ধৰ্মই মানুহক পাপ কৰিবলৈ উদগনি নিদিয়ে যি ধৰ্ম ল'লে মিথুন গৰু আদি জীৱ হত্যা কৰি পূজা কৰিব নালাগে সেই ধৰ্ম সবাতোতকৈ শ্ৰেষ্ঠ ধৰ্ম আজি শুক্ৰবাৰ 14 ছেপ্টেম্বৰ 2018 1849 চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ জীৱবিজ্ঞানী আইভান পেষ্টোভিছৰ জন্ম হয় তেখেতে 1904 চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল 1321 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইটালীৰ প্ৰসিদ্ধ কবি দান্তেৰ মৃত্যু হয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি উইলিয়াম মেককিনলিৰ মৃত্যু হৈছিল 1901 চনৰ আজিৰ দিনটোতে 1971 চনৰ আজিৰ দিনটোতে জনপ্ৰিয় বাংলা লেখক তাৰাশংকৰ বন্দ্যোপাধ্যায়ৰ মৃত্যু হয় এতিয়া আহিছোঁ ইতিহাসত আজিৰ দিনটো পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীত 90 দশকত উগ্ৰপন্থীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু 1897 চনত সমাজকৰ্মী সঞ্জয় ঘোষক অপহৰণ কৰি হত্যা কৰিছিল এই ঘটনাৰ আধাৰত নিৰ্মাণ কৰা বিদ্যুৎ কটকীৰ পৰিচালনাৰে আৰু জুবিন গাৰ্গৰ সংগীত পৰিচালনাৰে পৰিচালিত এখন নেদেখা নদীৰ সিপাৰে অসমীয়া চলচ্চিত্ৰখন মুক্তি লাভ কৰিছিল 2012 চনৰ আজিৰ দিনটোতে মই জানো বহু দিনৰ আগে নদীখনে কথা কৈছিল आप श्रीधर रंजन से मिले थे कभी क्या मोर लगात अहमियाते কথা পাতিবা আপুনি অসমীয়া জানে মই এতিয়া প্ৰতিটো কাম তোৰ পাৰমিশন লৈ কৰিব লাগিব নেকি মই কৈছো নালাগে যাবলৈ আগে এবাৰ শ্ৰীধৰ গাইড কৰিবলৈ কৈ সময়ৰ লগতে আগুৱাই যাওঁ বেছিভাগ মানুহে এইটো নিবিচাৰে যে শ্ৰীধৰৰ বিষয়ে কোনোবাই সোধা মেলা কৰে ভাইজা रुकिए एक मिनट प्लीज বিশেষকৈ সেইখিনি মানুহে যাৰ লগত তই এতিয়া আছো Negligence when it is taken to extreme. Hey! Authoriza! The extremist is born. जिन बांग्लादेशी इन्फिल्ट्रेटर्स के खिलाफ इस एक्सट्रीमिस्ट ऑर्गेनाइजेशन की शुरुआत हुई थी आज वही टॉप टेररिस्ट लीडर्स उसी देश में जाके शेल्टर लेते हैं पिछले 30 सालों में 30,000 से ज्यादा लोग मर चुके हैं इस आंचल में इस तरह की हिंसा से क्या फर्क पड़ता है एक और मौत से শ্ৰীধৰ ৰঞ্জনৰ নিচিনাকৈ তয়ো যদি হেৰাই যাব নোখোজ এইখন বান্ধি ল 1897 চনত আজিৰ দিনটোতে বাল গংগাধৰ তিলকক 18 মাহৰ বাবে কাৰাদণ্ড দিয়া হৈছিল 1994 চনৰ আজিৰ দিনটোতে কেন্দ্ৰীয় চৰকাৰে নতুন ঔষধ নীতি গ্ৰহণ কৰে 1959 চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ সময়মতে নিশা 12:02:28 ৰাছিয়াৰ পৰা উৎক্ষেপণ কৰা প্ৰথমখন মহাকাশযান লুনা 3 চন্দ্ৰত অৱতৰণ কৰে প্ৰিয় বন্ধু বান্ধৱীসকল এয়াই আছিল আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কৰক কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ